মঙ্গলবাৰে তিতাবৰৰ মাধৱপুৰত মদৰ বিৰুদ্ধে ওলাই আহিল সহস্ৰাধিক মহিলা। মদ চলাই আদিৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ লগতে ক্ষোভিত মহিলাসকলে বাঁহী কৰে প্ৰতিবাদী ৰেলী। মদমুক্ত অসম কৰে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথসমূহ। আজি এই মাধৱপুৰত এখন মদৰ দোকান অনিয়মেৰে এখন মদৰ দোকান খুলিছে আৰু ৰাইজে ইয়াৰ প্ৰতিবাদ কৰি পেলাই মহকুমাধিপতিক আবেদন দিয়াৰ পিছতো কোনো গুৰুত্ব নিদিলে। সেইবাবে আজি এই মদৰ দোকানখন বন্ধ কৰিবৰ বাবে আজি ৰাজপথলৈ ওলাই আহিছে আৰু লগতে এই অঞ্চলত গঢ়ি উঠা প্ৰত্যেকখন বন্ধৰ এই প্ৰতিবাদস্থলীৰ পৰা আমি আহ্বান জনাইছো। যদি লগতে চুলাই মদ বনোৱা লালিগুৰ নিষিদ্ধ কৰা আমি দাবী জনাইছো আৰু লগতে অসমক খোলা নিষিদ্ধৰ বাবে আমি দাবী জনাইছো। যদি কম সময়ৰ ভিতৰত এই মদৰ দোকানখন বন্ধ নকৰে, মদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহ'লে এই ন আলিটো